হেল্ল' গাইজ সকলোকে জনাইছোঁ মোৰ চেনেললৈ স্বাগতম সকলোৰে ভালে আছেনে ময়ো ভালে আছোঁ পোনপ্ৰথমে জনাওঁ যে এতিয়া মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ বিতুপন দত্ত অফিচিয়েল বুলি তাতো গৈ চেনেলটো গৈ চাব এপাক গীতসমূহ দি আছোঁ মই যিখিনি গানৰ বাবে আপোনালোকৰ সুবিধাৰ্থে কৰিছোঁ আৰু মোৰো সুবিধা হয় ধৰক মানে ব্লগৰ মাজত গীতখিনি দিলে আপোনালোকে অলপ ডিষ্টাৰ্ব পায় যেনেকৈ নহওক গতিকে সেই অনুপাতেৰে মই নতুনকৈ ভাগি ইউটিউব চেনেল খুলিছোঁ লগতে মোৰ এটি ফেচবুক পেজো আছে বিতুপন দত্ত ব্লগ বুলি বিতুপন দত্ত ভাওনা বুলি আছে ফেচবুক পেজো আছে তাৰ লগতে নতুনকৈ ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খুলিছোঁ বিতুপন দত্ত বুলি বিতুপন দত্ত আপোনালোকে চাব তাত গৈ পেলাই সকলোৱে ফ'ল' এটা কৰিব বুলি আশা ৰাখিছোঁ আৰু লগতে নিজৰ বুলি আপোন বুলি যদি ভাবিছে গতিকে ঠিক সেই আগৰ দৰে আজিও পৰম্পৰা ৰক্ষা কৰি যদু আৰু ছিংগাৰ নিমন্ত্ৰণত আজি ওলাইছোঁ যাত্ৰা কৰিবলৈ বৰ্তমান সকলোৰে পৰিচিত এভাগী নামঘৰ আঠখেলীয়া নামঘৰলৈ যাত্ৰা কৰিম সকলোৱে চাই থাকক সকলো ভালে আছেনে ময়ো কিন্তু ভালে আছোঁ আকৌ কৈছোঁ গতিকে আজি এতিয়া ইয়াৰ পৰাই যাত্ৰা কৰিম বাইকখন অলপ প্ৰব্লেম হৈছিল গতিকে অলপ দেৰি হৈছে তথাপিও লৰালৰিকৈ ব্লগটো যেতিয়া আৰম্ভ কৰিছোঁ সদায় কৰি থকা কাম এটা কৰি গৈছোঁ আচলতে এইটো জীৱনৰ সম্বল সৰুৰ পৰা ডাঙৰ হৈছোঁ কিনো কৰিছোঁ আমিতো জীৱনত একো কৰিব পৰা নাই ইমান ডাঙৰ মানুহ নহয় গতিকে এই ৰাইজৰ লগতে কেনেকৈ মিলিজুলি আছোঁ সেই প্ৰতিচ্ছবিৰ পৰাই ৰাখি থৈ গৈছোঁ যাতে বুঢ়া কালতো চাব পৰা ডেকা ৰূপটো সেইবাবে ব্লগটো কৰি আছোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰিব তাকে কামনা কৰি ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি পেলাইছোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু মানে কি মই বইল খাই আছোঁ গতিকে মোৰ বাবে মানে প্ৰস্তুত কৰিছে মোৰ মানুহগৰাকীয়ে ধুনীয়াকৈ এইবোৰ বাদ্যযন্ত্ৰ কিবা বুট কাজু চাজু দি দিছে আৰু তাৰপিছত এইবোৰ কিবা জলপানীৰ ব্যৱস্থাও কৰিছে ভৰাবলৈ এইবোৰ দি পঠিয়াব নেকি দিবা গতিকে ওলাইছোঁ সকলোৱে চাই থাকক এনেকৈ আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ আগবাঢ়ি গৈ থাকিব পাৰোঁ গতিকে হ'বলগীয়া পাৰে ষ্টাৰ্ট কৰিছোঁ আৰু গৈ থাকোঁ আৰু মণিময়কৈ ভৰাই মেলি দিলে বস্তুখিনি মৰম চেনেহৰ মাজত আৰু এইবোৰ বন্ধনাই কটা বন্ধনাই আৰু ভৰাই মেলি দিছে হয়নে অঁ ভালে থাকা দেই কুশলে থাকা আইতাও আইতা ল'লোঁ দেই বেগে নহয় উলিয়াই লৈ পেলা মোৰ বিনাখন লৈ পেলা বোলা আমি নাৱৰী বাইদেউ ওলালে আৰু বোলা নাৱৰী বাইদেউ ভাতকৈ এগাল খালি নে নাখালি তই এৰি থৈ আহিলে ইমান ধুনীয়া বনাইছে পিতাজী গাটো ভালে পাইছনে ব্ৰইলাৰ মাংস মাছ এসাঁজ দিলি আৰু খালি তই খোৱা দিনো ভাল নাখাবলৈ গৈছে বাৰু দেই দাদা বাই বাই মই নাৱৰী বাইদেউ ওলালে বাইদেউকো লৈ যাওঁ বুলি আহি বৰ্তমান আঠখেলীয়া নামঘৰৰ বাটচৰা পাইছোঁ দেখিছে আপোনালোকে এটা সুন্দৰ পৰিৱেশ আচলতে দেখুৱাইছে গাড়ী প্ৰৱেশ কৰি গৈ ভিতৰত কি যে দেখুৱাই আছোঁ আৰু লাহে লাহে হেল্ল' আহি পালোহি বৰ্তমান এয়া হৈছে আঠখেলীয়া নামঘৰ ইয়াতে পাইছোঁ আমাৰ প্ৰায় ইয়াত দিনৰ মধ্যে লগ পাইছোঁ লগালগ আমাৰ মৰমৰ ধুনীয়া ল'ৰাটো এয়া শকত হৈ থকা ল'ৰাটো অম্লান কি হ'ল তাৰ লগে লগে আমাৰ মৰমৰ সুশান্ত বহুত দিনৰ মূৰত পাইছোঁ বহুত হিচাপ আছে সুন্দৰ পৰিৱেশতা আমাৰ সুমন চিংদা আছে আজি দোহাৰ আমাৰ যদু ক'লৈ গ'ল পদু পালাম আমাৰ গেধেলা আমাৰ যদু জিম মাৰি গোটেইটো বাউসী চাৰ্ট নোসোমা কৰি দিছে হে কেনেকুৱা ভালে আছা কেনেকুৱা চাবলৈ আহিছোঁ দেই আমাৰ বাদক মি কম ইয়াৰ ফটো যত লাগি থাকে আমাৰ এনেও লাগি থাকে অন্য লখিমপুৰ কবিলা কবি লাগি আছে সুশান্ত আমাৰ যোগ কলিয়ামলীয়া পেটুৱা আমাৰ গায়ক পালেহি গতিকে আহি পাইছোঁ চাই থাকক কি হৈ আছে দেখাই আছোঁ আৰু কি হ'ল গায়ক আহিলে গায়ক আজি আহি নাটক বনাই লৈছোঁ লাহে লাহে ভাবিলোঁ এপাক আঠখেলীয়া নামঘৰৰ চাৰিওদিশ অকণমান ভ্ৰমণ কৰোঁ বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া দেখিছে এয়াই হৈছে মূল নামঘৰ আচলতে বহুত দিন হ'ল অহাই নাই আঠখেলীয়া নামঘৰলৈ প্ৰায় 1 বছৰৰ পিছত অন্তত আহিছোঁ আজি বৰ ধুনীয়া এটা পৰিৱেশ আপোনালোকো আহক বৃহত্তৰ এভাগী নামঘৰ য'ত
আঠখেলীয়া বুলি ক'লে আচলতে সকলোৰে মুখে মুখে পৰিচিত। এয়া দেখিছে এটা সুন্দৰ পৰিৱেশ, আপোনালোককো পৰিৱেশন কৰালোঁ। এনেকৈ ভিডিঅ'ৰ যোগেদি সকলোৱে চাব আৰু যদি ভাল লাগিছে সকলো আহিব। নিশ্চয় এটা সুন্দৰ পৰিৱেশ ইয়াত চলি আছে বৰ্তমান। বৰ্তমান আহি আমাৰ পেটুৱা সৰজিতাক লগ পাইছোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ। কেনে আছে? প্ৰগ্ৰাম চলি আছে। আচলতে আমাৰ গোলাঘাট অঞ্চলৰ খুব পুৰণা এজন মানুহ সৰজিতা। য'তে যাওঁ আজি সৰুৰ পৰা যেতিয়াৰ পৰাই ভাও গাই আহিছোঁ, আচলতে যেতিয়াৰ পৰা ওলাই আহিছোঁ তেতিয়াৰ পৰা সৰজিতাকে পাই আহিছোঁ। আচলতে প্ৰতিদিনাই পাই দিওঁ, কিন্তু ব্লগত পেটুৱা কোনোদিনে নহয় নেকি? আজি বহুত দিনৰ মূৰত ওলাইছোঁ ভিডিঅ'। কিবা লগ কৰিব তেওঁ আচলতে চাউণ্ডৰ লগতে জড়িত নহয়। আজি বহুত দিন পোৱাই লওঁ চাউণ্ডৰ লগতে জড়িত নহয়। তেওঁ কি আছে কৈ দিয়ক আপোনাৰ? সৰুৱাকৈ টেণ্টৰ কাম কৰি থাকোঁ আৰু এনেকৈ ছাইডত আৰু ডিগ্ৰী এনেকৈ বহি থাকোঁ। কাম চলি আছে যেতিয়া গতিকে চাই থাকক আৰু ভাওনা বজালৈ গৈ আছোঁ। খুব সুন্দৰ চাউণ্ড দি আছে বৰ্তমান, চাই থাকক আৰু। হেল্ল' গাইজ, বৰ্তমান আমি মেকআপ চেকআপ কৰি সাজু হৈছোঁ। আমাৰ ৰিদীপ টপা গেধালা চাওঁ মোৰটো এই পাত চোৱা আমাৰ বুঢ়া ৰজা, গতিকে আমাৰ পাপুদা নমস্কাৰ। সকলো বহি আছে এতিয়া। সীমান্ত ভাই পেটুৱা, গতিকে ওলাই আছোঁ। তাৰপাছত আৰু লগ পাই আছোঁ। গাইজ বৰ্তমান সাজু ফিটিং হৈ গ'ল। আমাৰ কোৱাইদেউ আছে। কেনে আছে? ভালে আছেনে? ভালে আছে? মজা। কেনে আছে? আমাৰ অমিত কলহ বাইদেউ কেনে আছে? আমাৰ মৰম লগা সুশান্ত সুন্দৰ গোলাঘাটৰ প্ৰথম যুৱক। ইউটিউব চেনেল কি হ'ল? ভিডিঅ' সময় নোপোৱা মাজে সময় কেতিয়াবা জীয়াই ৰাখিবলৈ দি থকা হৈছে। একদম সময় নোপোৱা হা বিকিছেনে? ব্যস্ত দিয়া মৰম গেছতে মৰম আৰু লাগেনে? ইয়াতকৈ মৰম আৰু কিবা আছেনে বাৰু? এইখন পৃথিৱীত নাই আমাৰ কাৰণে। এয়াই বাহ বাহ বাহ। Guru
পৰিৱেশত ভাই চাওঁ চাগৰটো চাওঁ আমাৰ দিন বৰ্তমান যুদ্ধযাত্ৰা লাগে যে আমাৰ জাপৰি বাই গতিকে আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ' পাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখি বাইকডালে ধৰিছে আৰু দেই ষ্টাফ নমস্কাৰ বাই বাই দেই শুভৰাত্ৰি বাই বাই Dusta